এটা মই মিডিয়াম সাইজৰ আলু বাকলিখিনি গুচাই ভালদৰে ধুই ললোঁ। ধুই লৈ এতিয়া মই এখন ৰুকনিৰ সহায়েৰে ৰুকি ল'ম সৰু কৰি। কেনেকৈ কেকত ব্যৱহাৰ কৰিম আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মই এটা বাটিত মই 1 চামুচ লৈছোঁ বেচন আৰু ইয়াতে মই 1 চামুচ দিম এতিয়া মুলতানী মিট্টি। 1 চামুচ দিছোঁ মুলতানী মিট্টি। ইয়াতে দিম এতিয়া মই অকণমান হালধি পাউডাৰ, যিটো মই পাকঘৰত ব্যৱহাৰ কৰি থাকোঁ তাৰে অকণমান হালধি পাউডাৰ দি দিম। এতিয়া মই আকৌ ইয়াতে মিক্স দিম পানীৰ সলনি মই এই ৰুকি লোৱা আলুৰ এইখিনি ৰুকাখিনি ইয়াতে মই পানী মিক্স নিদিওঁ, পানীৰ সলনি এইখিনি মই মিক্স দিলোঁ। এইখিনি মই ভালদৰে গোটেইখিনি মিক্স কৰি পেলালোঁ। এতিয়া মই মুখত লগাম। ঠিক আছে, ৰাখি দে। হেল্ল' এভৰিৱান, আজি মই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আছোঁ। আজি মই আকৌ এটা উৎসৱৰ বাবে যাবলৈ ওলাইছোঁ। যোৱাৰ আগতে মই কেনেকৈ মুখখনৰ যতন ল'ম তাকে অকণমান আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। প্ৰথমতে মই মুখখন ক্লিনজিং কৰি চাফা কৰি আহিলোঁ। এতিয়া মই পেকখিনি গোটেই মুখখনত লগাই ল'লোঁ। লগাই লৈ মই 20-25 মিনিট সময় থাকিম, শুকাবলৈ দিম। শুকালে ভালদৰে ধুই আহিম। ধুই আহি মই অকল মইশ্চাৰাইজাৰ ক্ৰীম ব্যৱহাৰ কৰিম আৰু কাজল আৰু লিপষ্টিক, বেলেগ একো নাই। তেনেকৈ মই ওলাই যাম। ওলাই ইমান ধুনীয়া মানে মুখখন কেনেকৈ কম মেকআপ নকৰাকৈ কম মানে চিম্পুলতে কেনেকৈ ধুনীয়া হৈ যাব পাৰি মই তাকে দেখুৱাই আছোঁ আপোনালোকক। চাবচোন বাৰু। মুখখন ধুই আহিলোঁ। আহি মই মুখখন ধুনীয়াকৈ মচি পেলাই শুকুৱাই ল'লোঁ। এতিয়া মই মইশ্চাৰাইজাৰ ক্ৰীম অকণমান লগাম মুখত। বেলেগ মই একো ব্যৱহাৰ নকৰোঁ। আৰু লিপষ্টিকটো লগাইছোঁ, লিপষ্টিক কাজল লগাম। বাকীখিনি মই কাপোৰ পিন্ধি একেলগে দেখুৱাই আছোঁ আপোনালোকক। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এনেকৈ মই যাম। মাত্ৰ এতিয়া কাপোৰযোৰ পিন্ধিবলৈ বাকী আছে। বাকীখিনি মোৰ হৈ গ'ল। মেকআপ নকৰাকৈ দেখিছেনে ইমান ধুনীয়াকৈ স্কিনখন উজ্জ্বল হৈছে। এনেকৈ উজ্জ্বল হ'লে দেখিবলৈ বেছি ধুনীয়া হয় মেকআপ নকৰাকৈ। মেকআপ কৰিলে ক'লা পৰে, ফাটি যায়। সেইকাৰণে ঘৰুৱা এনেকৈ সৰু সৰুকৈ যিবোৰ ঘৰুৱা কম দামতে পোৱা যায়, বেচন, মুলতানী মিট্টি, ঘৰতে পোৱা মানে হালধি, এনেকুৱাবোৰ বস্তুৰে, পাকঘৰত পোৱা বস্তুৰে, আলু, তেনেকৈ মুখৰ যতন ল'লে বহুত বছৰ বয়স হ'লে স্কিনখন দেখনীয়াও হৈ থাকিব আৰু এনেকৈ পাৰ্টিত গ'লে, বিয়াত গ'লে মুখখন বহুত সময়লৈ ধুনীয়া হৈ থাকিব। মেকআপ কৰিলে ফাটি যোৱাৰ থাকে, সমস্যা থাকে। সেইবাবে মই আপোনালোকক এনেকৈ যতন ল'বলৈ সদায় শিকাই থাকোঁ মই ভিডিঅ'বোৰত। এনেকৈ যতন ল'ব আপোনালোকে। ভিডিঅ'টো যদি ভাল পাইছে চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিলোঁ।